ফুটবল প্ৰেমী ৰাইজক পোনপ্ৰথমে মই নলবাৰী জিলা ক্ৰীড়া সন্থাৰ ফালৰ পৰা আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। ইয়াত বাঁশবাৰী সেন্ট জেভিয়াৰ হাইস্কুল খেল গ্ৰাউণ্ডত অনুষ্ঠিত নলবাৰী জিলা ক্ৰীড়া সন্থাৰ সুপাৰ ডিভিজন লীগৰ আজি চূড়ান্ত খেলৰ অংশগ্ৰহণকাৰী বা অংশ লোৱা বিৰছা মুণ্ডা ক্লাব আৰু বাৰডেজ ক্লাব গোলাগাঁও ক্লাবলৈ খেলুৱৈসকল তথা তেওঁলোকৰ প্ৰশিক্ষক কোচ অন্যান্যসকললৈ মই ধন্যবাদ জনাইছোঁ। আৰু সেন্ট জেভিয়াৰ ইংলিছ মিডিয়াম হাইস্কুলৰ স্কুল মেনেজিং কমিটি তথা প্ৰধান শিক্ষক ছাৰসকললৈ মোৰ আন্তৰিক ধন্যবাদ দিছোঁ। আৰু ইয়াত আয়োজককাৰী বিৰছা মুণ্ডাৰ সমূহ সভাপতি সম্পাদক সমূহ কৰ্মকৰ্তালৈ মোৰ আন্তৰিক ধন্যবাদ জনাইছোঁ। তেখেতসকলে অশেষ প্ৰচেষ্টাত এই বাঁশবাৰীৰ অঞ্চলত এইখন খেলপথাৰত আমাৰ ছুপাৰ ডিভিজন লীগ অনুষ্ঠিত হোৱাৰ যি প্ৰয়োজনীয়তা সেই প্ৰয়োজনীয়তাটো তেওঁলোকে উপলব্ধি কৰি আমাক অনুষ্ঠিত কৰাৰ কাৰণে যি সুবিধা দিলে সেই সুবিধাখিনি তেখেতসকলক মই ধন্যবাদ দিছোঁ। যিয়ে নহওক এই খেলখনত আমাৰ অংশগ্ৰহণ কৰিছিলে পুল এত দানচেৰাং স্পৰ্টছ ক্লাব, বাৰডেজ ক্লাব স্পৰ্টছ ক্লাব, ৰাঙাচাৰা বাৰহাং স্পৰ্টছ ক্লাব, বিৰছা মুণ্ডা স্পৰ্টছ ক্লাব, জুহেলাও স্পৰ্টছ ক্লাব, জাপুং ইউনাইটেড FC বাজিগাঁও। তেখেতসকলে এই বছৰৰ ছুপাৰ লীগত অংশগ্ৰহণ কৰাৰ কাৰণে যোৱাবাৰৰ খেলৰ যি যোগ্যতা সেই অৰ্জনটো কৰিছিলে। আৰু যোৱা বছৰৰ অৰ্জতা অংশগ্ৰহণকাৰী খেল 8টা টিমলৈ আমি ইয়াত উন্নীত কৰি পেলাই যি ছুপাৰ লীগ সেই ছুপাৰ লীগত আমি অনুষ্ঠিত কৰিছিলোঁ। আৰু ইয়াত আজি আহি চূড়ান্ত খেলখনত আমাৰ বিৰছা মুণ্ডা স্পৰ্টছ ক্লাব আৰু বাৰডেজ ক্লাব গোলাগাঁৱৰ টিম দুটাৰ মাজত আজি অনুষ্ঠিত হৈছিলে। এই অনুষ্ঠিত হোৱা খেলখনত আমাৰ গোলাগাঁও বাৰডেজ ক্লাব টিমে 3-1 গ'লত তেওঁলোকে জয়ী হ'বলৈ সমৰ্থ হৈছে গোলাগাঁও বাৰডেজ ক্লাব টিমে। তাৰ কাৰণে তেখেতসকলক মই অশেষ ধন্যবাদ দিছোঁ। আৰু আগন্তুক আমাৰ সদৌ অসম যিটো ক্লাব চেম্পিয়ন লীগ তাত তেওঁলোকে অংশগ্ৰহণ কৰাৰ কাৰণে সুবিধা পাব। আৰু মই আশা কৰিম যোৱাবাৰ আমাৰ BTR গভৰ্ণমেণ্টে যিকোনো জিলাৰ ছুপাৰ লীগৰ চেম্পিয়ন টিমক 5 লাখকৈ তেওঁলোকে অনুদান আগবঢ়াইছিলে আৰ্থিকভাৱে, এই বছৰো দিব বুলি মই আশা ৰাখিছোঁ। ধন্যবাদ। আৰু বাঁশবাৰী অঞ্চলৰ সমূহ ৰাইজলৈ মই অশেষ ধন্যবাদ দি আজিৰ এই চূড়ান্ত খেলৰ অংশগ্ৰহণ সকলো সমূহ ৰাইজলৈ মই ধন্যবাদ দি আজি এইখিনি মই সমাপ্ত কৰিলোঁ। ধন্যবাদ। আমাৰ BTR গভৰ্ণমেণ্টে 5 লাখ টকা দিব চেম্পিয়ন টিমলৈ আৰু সেইখিনি তেওঁলোকে পোৱাৰ সক্ষমতাটো হ'ব। ধন্যবাদ।